এগছি বন্তিৰে শনিবাৰৰ দিনা ধন প্ৰাপ্তিৰ মহা উপায়। নমস্কাৰ প্ৰিয় দৰ্শক, মই মোৰ চেনেল আধ্যাত্মিক চিন্তালৈ আপোনালোকক স্বাগতম জনালোঁ। যদি আপুনি শনিদেৱক সুপ্ৰসন্ন কৰি ৰাতিৰ ভিতৰতে কৰোড়পতি হ'ব বিচাৰে আৰু শনি দেৱতাৰ কৃপা পাব বিচাৰে, শনিবাৰে এগছি বন্তি জ্বলাব লাগিব। আৰু ক'ত জ্বলাব লাগিব, কেনেকৈ জ্বলাব লাগিব, কোন সময়ত জ্বলাব, এই কথাখিনি আমি ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ গৈ আছোঁ। চাওক, যিগছি বন্তি আপুনি জ্বলাব গৈ আছে, সেই বন্তিগছিয়ে অতি শীঘ্ৰে শনি দেৱতাক সুপ্ৰসন্ন কৰি আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনি আপোনাৰ জীৱনৰ সমস্যা আৰু যিবোৰ দুখ কষ্ট হৈ আছে সেইবোৰ দূৰ কৰি দিয়ে। আপোনালোকে জানে যে শনি দেৱতাক যদি সুপ্ৰসন্ন কৰি ৰাখিব পাৰি, তেতিয়াহ'লে আপোনাৰ সকলো বাধা বিঘ্নি আঁতৰাই দুখ দুৰ্গতি বিনাশ কৰিব। শনি দেৱতা হৈছে ফলৰ অধিকাৰী আৰু তেওঁ হৈছে ন্যায়ৰ দাতা। এবাৰ যদি তেওঁৰ কুদৃষ্টি পৰে, বহু বছৰলৈ শনিৰ দুৰ্দশা চলি থাকে। সেয়ে দৰ্শকসকল, শনিবাৰৰ দিনা আপুনি ভেজ খাই বা পাৰিলে উপবাসে থাকিব পাৰে। নেথাকিলেও কথা নাই, এই চাকিগছ জ্বলাব। দৰ্শকসকল, তাৰ আগতে আপোনালোকলৈ মোৰ এটি সৰু অনুৰোধ। ভিডিঅ'টোত এটা লাইক কৰি লগতে আন 10 জনে উপকৃত হ'ব পৰাকৈ শ্বেয়াৰ কৰি দিব। এতিয়া আমি চাকিগছৰ কথালৈ আহোঁ। প্ৰিয় দৰ্শক, আপুনি এগছ মাটিৰ চাকি লৈ তাত সৰিয়হ তেলত ক'লা সূতাৰ শলিতাৰে জ্বলাই চাকিগছৰ তেলত ক'লা তিল কেইটামান দি দিব। চাকিগছৰ তলত এটা আহঁতৰ পাত দি আৰু পাতটোত এটা কইঞ্চ দিব। ওচৰত যদি শনিদেৱৰ মন্দিৰ আছে, তাত দিলে ভাল হয়। শনিদেৱৰ মন্ত্ৰ ওম ছায়া চ্যুতং সূৰ্যনন্দন শ্যামবৰ্ণং মহাগ্ৰহাদিদেৱ শনি গ্ৰহ দেৱতাই নমঃ বুলি 3 বাৰ জপ কৰিব। যদি ওচৰত মন্দিৰ নাই, তেনেহ'লে কোনো কথা নাই, আহঁত গছৰ তলত দিব পাৰে। এনেকৈ কৰি চাওক, আপোনাৰ জীৱনটো টকা পইচা সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।